নমস্কাৰ বান্ধৱীসকল, আজি মই আপোনালোকক দেখাম। আজি মই উপস্থিত আছোঁ গাঁও এলেকাত মই আহিছোঁ। মই আজি চহৰত নাই, টাউনত নাই, গতিকে আপোনালোকে চাব, মই খেতি দেখাম আপোনালোকক। আপোনালোকে নিশ্চয় ভাল পাব। গাঁৱৰ খেতিবোৰ কেনেকৈ হয়। বেঙেনা চাওক, কি ধুনীয়া বেঙেনা চাওক আপোনালোকে। এটা গছতে কিমান লাগিছে চাওক, আৰু ইমান ধুনীয়া হৈছে। মই আপোনালোকক আজি খেতি কৰে কেনেকুৱা, আৰু গছবোৰ, খেতিবোৰ, বেঙেনাবোৰ কি ধুনীয়া চাই মোৰ ইমান আনন্দিত লাগি হৈছোঁ। মই ইমান ভাল পাই আছোঁ, মই নিজেও নাজানো। সেইটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব ওলাইছোঁ। আপোনালোকে চাই থাকক মই কি দেখা। মই এই মুহূৰ্তত দেখাই আছোঁ বেঙেনা খেতি। তাৰপিছত মই আৰু দেখাম মই আপোনালোকে চাই আছে কি ধুনীয়া চাওক। আৰু আপোনালোকে দেখা পাব কিবা খেতি বহুত আছে। মই খেতিত আছোঁ। এতিয়া মই আহিলোঁ মটৰ মাহ খেতিত। মটৰ মাহ এনেকৈ হয়, আমিতো টাউনত ডাইৰেক্টলি গুটি পাওঁ, কিন্তু গছ কেনেকৈ হয় আমিতো নাজানো ন। গতিকে গছটো এনেকুৱা চাওক, এইটো এনেকুৱা গছ হয়। তাৰপিছত আপোনালোকে দেখা পাব। এতিয়াতো মই হেৰিটো দেখাব নোৱাৰোঁ, মই সৰুৰ পৰা এতিয়া ডাঙৰ হ'ব মই পিছতহে দেখাব। নেক্সট ভিডিঅ'ত মই দেখাই দিম ফুলি আৰু মটৰ কেনেকৈ ধৰে, মই সেইটো দৃশ্য দেখাই দিম বাৰু। এতিয়া মই দেখাইছোঁ যেতিয়ালৈকে গছটো হৈ যায় তেতিয়ালৈকে এইখিনি এতিয়া এই পৰ্যায়ত আছে। সৰুৰ পৰা আগতে গুটি লগাই, গুটিটো 2-3 দিন পিছতে ফুটি কিনে গছ হয়, আৰু গছ এতিয়ালৈকে হৈছে। এইটো অলপ দিন পিছতে হয়তো ফুলি হ'ব, ফুলিৰ পিছতে মটৰ মাহ লাগি যাব। গতিকে আপোনালোকে অপেক্ষা কৰিব, নেক্সট ভিডিঅ'ত মই দেখাই দিম। মই ট্ৰাই কৰিম দেখাবৰ কাৰণে। মই আছোঁ কেইদিনমান গাঁৱত, আপোনালোকে চাই থাকক। মই এতিয়া আৰু এটা ৱাইন খেতিত যাম, মই আপোনালোকক দেখাবৰ কাৰণে। আপোনালোকে চাই থাকিব বন্ধুসকল। মই এতিয়া উপস্থিত হৈছোঁ পানীলাও খেতি। চাওক পানীলাও কি ধুনীয়াকৈ লাগিছে, মই আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাই থাকিব কিমান ধুনীয়া। মইতো কালিহে আহিছোঁ টাউন পৰা, চহৰৰ পৰা আহি কিনি ইমান ভাল পাইছোঁ। খেতি চাই কিনি ইমান ভাল লাগিছে। চাওক আপোনালোকে কি ধুনীয়া। হয়তো লাও গমবোৰ চাগে যোৱাকালি কাটি দিছে, সেইটো কাৰণে লাও ডাঙৰ হ'ব নাই, কিন্তু সৰু সৰু আছে। কিন্তু গছৰ এনেকৈ লাগে আপোনালোকে দেখিব পাৰিছে। আপোনালোকে আৰু ভালো পাব। চাওক কি ধুনীয়া, চাওক কি ভাল লগা খেতিবোৰ হৈছে। আপোনালোকে দেখি আছে ন। মোৰ বহুত ভাল লাগিছে। বহুত কি ক'ম, মই বুজাব নোৱাৰোঁ ভাষাতে। মোৰ ইমান ভাল লাগিছে। আজি ইমান দিন মূৰত আহি কিনে মই খেতিবোৰ চাইছোঁ, ভাল লাগিছে। আপোনালোকে চাই থাকে। মই আৰু এখন ৱাইন খেতিত যাম। মই যাই কিনে মই আৰু এখন খেতি দেখাম। আপোনালোকে চাই থাকিব। এটা ভিডিঅ'ত আপোনালোকে বহুত কিবা দেখাব, বহুত খেতি বাতি আপোনালোকে দেখাব। আপোনালোকে চাওক কি ধুনীয়া পানীলাও দেখি লোপ লাগি যায় মোৰ, সঁচা কথা ক'বলৈ হ'লে। আপোনালোকে চাই আপোনালোকে ভাল পাব। আপোনালোকে গোটেই ভিডিঅ'খন চাব। আপোনালোকে আৰু বেলেগ কিবা খেতি দেখাব, অকল লাও খেতি নহয়, আৰু কিবা দেখাম এইখন ভিডিঅ'ত। ৱাও কি ধুনীয়া বেহাৰ খেত। আমি বেহাৰ খেত, কোনোবাই বেহাৰ বুজি পায়, কোনোবাই সৰিয়হ বুজি পায়। চাওক কি ধুনীয়া সৰিয়হ খেত হৈছে। চাওক আপোনালোকে দেখা পাই আছে। মই এখন ভিডিঅ'তে 3-4টা আইটেমৰ খেতি দেখাই আছোঁ। আপোনালোকে ভাল পাব নিশ্চয়। চাওক আপোনালোকে গোটেই ভিডিঅ'খন চাব মনোযোগ দিলে ভালকৈ, আপোনালোকে বহুত ভাল পাব। এয়া খেতিৰ দৃশ্য দেখাই আছোঁ মই, আপোনালোকে চাওক। সেইটো হ'ল সৰিয়হ খেতি। কি ভাল লাগিছে মোৰ, কিন্তু বহুত ভাল লাগিছে। বহুত মই ইমান দিন পিছত মই দেখা পাইছোঁ। আৰু আপোনালোকতো দেখাই নাপায় নিশ্চয়, যোনবিলাক টাউনত থাকে সেইবিলাকতো দেখাই নাপায়, যোনবিলাক চহৰত থাকে। চাওক কি বঢ়িয়া লাগি আছে মোৰ, কিন্তু বহুত ভাল লাগিছে মোৰ, কিন্তু বহুত ভাল লাগিছে। চাওক মই পাৰিলে মই কিবা আৰু ৱাইন খেতিত যাম। মই আৰু ৱাইন খেতিখন দেখাম মই। আপোনালোকে কিন্তু এইখন ভিডিঅ'খন চাব, গোটেইখিনি চাব। আপোনালোকে নোচোৱাকৈ নাথাকে, বহুত ভাল লাগিব, মনটো ভাল লাগিব। এনেকুৱা খেতি দৃশ্য থাকে দেখিলে নিশ্চয় ভাল লাগে। মোৰ কিন্তু বহুত ভাল লাগিছে, বহুত ভাল লাগি আছে। গতিকে এখন ভিডিঅ' যদি আপোনাৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক দিব নাপাহৰিব। নতুন আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আজিলৈ বাই বাই।